আপোনালোকক মোৰ চেনেল ৰিয়েল চমুৱা ফেমিলি ব্লগলৈ স্বাগতম জনালোঁ। লগতে আজি দুষাৰমান কথাও ক'ম বুলি ভাবিছোঁ। ব্লগটো বুলি নহয়, আজি সাধাৰণ ৰেচিপি এটা দিছোঁ। আগতীয়াকৈ কথাটো দুষাৰমান কওঁ বুলি ভাবিছোঁ। কথাটো হ'ল, আজি 2-3 দিনৰ পৰা মোৰ ইউটিউব চেনেলটো খুলিছোঁ। তথাপিও মোক যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলে মোৰ অন্তৰৰ পৰা বহুত শুভেচ্ছা জনালোঁ। লগতে এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকৰ আশীৰ্বাদত মই যেন আৰু বহুত আগুৱাই যাব পাৰোঁ, মোৰ বিশ্বাস। বলক ৰেচিপিটো চাওঁচোন। তেনেহ'লে আজি মাছ আনিছিলোঁ বজাৰৰ পৰা। মাছৰ লগত আজি তিয়ঁহ বনাম। আপোনালোকে মাছৰ লগত তিয়ঁহ খায়নে কোনোবাই ক'বচোন। মানে বতৰটো যেনেকৈ গৰম, আমাৰ পেটত মানে যিমানখিনি পাৰোঁ ঠাণ্ডা বস্তু বনাই খাব লাগে। সেইবুলি আজি মাছ আনিলোঁ, লগতে তিয়ঁহ। আজি মোৰ ব্লগত চাব তিয়ঁহখিনি এতিয়া গুচাই লৈছোঁ, যিহেতু মই মাছৰ লগত তিয়ঁহ বনাম বুলি ক'লোঁ। অকণমান স্পীড দি দিছোঁ, অকণমান খৰদৰ হওক বুলি, নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে তিয়ঁহ লগত অকল মাছ বনালে হ'ব। মই ইয়াত আলু 2টা দি দিম। এইটো ল'ৰাহঁতে আলুটো অকণ দিলে সিহঁতে ভাল পাব। তিয়ঁহ এডোখৰ দিলোঁ। এডোখৰ অকণ বেছি হোৱাৰ কাৰণে পাছত এনে ভাতৰ লগত খাম বুলি ধৰিলোঁ। এতিয়া পিঁয়াজখিনি গুচাই লৈছোঁ। আলু 2টা আনিব গৈছোঁ, আলুখিনিও বাকলি গুচাই দি দিম। আলুখিনিও তিয়ঁহ সমানে কাটি দিব, তেতিয়া একে ষ্টাইলত ভাল লাগে। মানে চব্জিখিনি কটাৰ লগতো কথা আছে। চব্জিখিনি আপুনি ধুনীয়া কৰিলে শাকখিনি এনেই দেখি ভাল লাগে। পাঁচফোৰণ দি দিওঁ। পিঁয়াজখিনি পাঁচফোৰণখিনি ভজাৰ পাছত অকণমান পিঁয়াজৰ ৰঙখিনি ৰঙচুৱা হওক। আপুনি আপোনালোকে তিয়ঁহ আলুখিনি দি দিব লাগিব। যিহেতু মই সৰু ল'ৰা আছে, ইয়াত জলকীয়া নিদিওঁ। আপোনালোকে তিয়ঁহ আৰু মাছৰ চব্জি বনাওঁতে এই পিঁয়াজখিনিৰ লগত কেঁচা জলকীয়া দিলে বেছিকৈ ভাল। ফালি দিয়ে যদি অকণমান মছলা পতাত পিচি দিলেও বেছি গুড়াকৈ নহ'ব, বেছিকৈ ফালি দিলে ভাল। ফালি পিনি ভাজি পেলাব। তাৰপিছত এতিয়া পিঁয়াজ, তিয়ঁহ, আলু এইখিনি দি দিম। এইখিনি সিজিবলৈ বেছিকৈ টাইম নহ'ব। ইয়াত আপুনি হালধি, নিমখ, আদা, নহৰু বাকী একো দিব নালাগে। চিম্পলকৈ গৰম দিনৰ কাৰণে পিঁয়াজ দিছোঁ, পাঁচফোৰণ দি ভাজি লৈছোঁ। এতিয়া অকল নিমখ, হালধি, আদা, নহৰু। আপোনালোকৰ পৰা ইয়াত জিৰা মছলা চিলাই দিব পাৰে। মোৰ মতে হ'লে আপুনি এনেকৈ এবাৰ খাই চাব, নিশ্চয় ভাল পাব। আপোনালোকে যিসকলে তিয়ঁহৰ লগত মাছ খায় সেইসকলে এবাৰ খায়। যিসকলে আজিলৈকে তিয়ঁহৰ লগত মাছ খোৱাই নাই সেইসকলৰ কাৰণে মই ভাবোঁ মোৰ ৰেচিপিটো চাই যদি খায় বহুত ভাল হ'ব। এইটো গৰমত তিয়ঁহটো পেটৰ কাৰণে বহুত ঠাণ্ডা। অকণমান সময়ৰ কাৰণে ভাজি দিম, জুইটো কমাই দিছোঁ। দেখিছেনে? এতিয়া চব্জিখিনি যেতিয়া উতলিব, তেতিয়া মই মাছৰ পিচখিনি দি দিম।
চাই পিচ এটা দি দিলোঁ। বাকী এই পিচকেইটা থৈ দিছোঁ, ল'ৰাকেইটা যিহেতু চব্জি দিলে নাখায়। 5 পিচ এটা থৈ দিছোঁ, 4 পিচ এটা সিহঁতে জোলকণে খাব অকণমান, কিয় এইবোৰ নাখাব। তথাপিও বনাই দিছোঁ, সিহঁতে নাখালে জোলকণ খোৱা ভিটামিন পাওঁ, যদিও নাখায়। এতিয়া মোৰ চব্জি আধা দি সিজিলে অকণমান মাছৰ লগত সিজক। এইপিনে মই ভাত পাতি দিলোঁ। এতিয়া অকণমান সিজি থাকিব দিম মাছখিনি। মাছখিনি মই ভৰাই থৈ দিওঁ। এইখিনি সিজক। আপোনালোকক অকণমান পাছত লগ পাই আছোঁ। এইখিনি সিজক। মিঠা হোৱা দেই, আমি তোমাক খাই পেলাম, তুমি মিঠা হোৱা। জানিছে ল'ৰাটো ন। এতিয়া আমি তিয়ঁহটো কাটি খাম। চাই পেলাই চোৱা তিয়ঁহটো। সেইটো বেয়াখিনি নাখায় দেই, এইখিনি আমি পাছত পেলাই দিম। তুমি এইটো ল'ব লাগিব এতিয়া। সেইটো কোনে কোনে তিয়ঁহ খাব? বাকলি নুগুচাকৈ খালে ভিটামিন বেছি। লোৱা, এতিয়া খোৱা, পাৰিছা? ময়ো দিম, তুমি খোৱা। বহুত মিঠা দেই। দিম নহয়, তুমি খোৱা। ময়ো এতিয়া নোৱাৰে। এতিয়া আপোনালোকে মাছ বনোৱা ৰেচিপিটো অকণমান থাকা দেই, তুমি অকণমান থাকা দেই। ৰেচিপিটো ভাল পালে বুলি দেখিছেনে মোৰ ল'ৰাকেইটা। এতিয়া আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই নকৰিম, বাই বাই ক'ব লাগিব আমি। বাই বাই নকওঁ। বহি দিয়া। আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত লগ পাম। আজিলৈ ইমানতে বাই বাই দিয়া। বাই 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 বাই। প্লিজ ছাবস্ক্ৰাইব, লাইক কৰি যাব আমাৰ চেনেলটো। প্লিজ 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 প্লিজ।